মৃত্যুৰ পাছত পিতৃ মাতৃৰ ফটো ঘৰত লগোৱাটো উচিত নে? এই বিষয়ে মহাদেৱে কি কৈছে? প্ৰিয় দৰ্শক, পিতৃ মাতৃয়ে হৈছে আমাৰ প্ৰথম গুৰু। তেওঁলোকৰ মৰম, ত্যাগ, আশীৰ্বাদ আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ পুঁজি। কিন্তু যিদিনা তেওঁলোকে আমাক চিৰদিনৰ বাবে এৰি গুচি যায়, তেতিয়া বহুতেই তেওঁলোকৰ পিতৃ মাতৃৰ স্মৃতিত তেওঁলোকৰ ফটো ঘৰত সযতনে ৰাখি থৈ দিয়ে। কিন্তু ডাঙৰ প্ৰশ্নটো হ'ল, এই বিষয়ে ভগৱান শিৱই কি কৈছে? আজিৰ এই মহত্বপূৰ্ণ আৰু জ্ঞানবৰ্ধক কথাখিনি এসময়ত স্বয়ং ভগৱান শিৱই তেওঁৰ এজন ভক্তৰ আগত কৈছিল। গতিকে মহাদেৱে কোৱা সেই পবিত্ৰ কথাখিনি আপুনি সম্পূৰ্ণকৈ শুনিব। আধাতে এৰি মহাদেৱক অনাদৰ নকৰিব। আপুনি যদি মহাদেৱৰ কৃপা লাভ কৰিব বিচাৰে, তেন্তে গভীৰ শ্ৰদ্ধাৰে কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি কথাখিনি মনোযোগেৰে শুনি থাকক। প্ৰাচীন সময়ত ভগৱান বিষ্ণুৰ বাহন পক্ষীৰাজ গৰুৰে পৃথিৱীলোক ভ্ৰমণ কৰি আছিল। তেতিয়া গৰুৰে দেখিলে যে কিছুমান মানুহে মৃত ব্যক্তিৰ চিতাৰ কাষত থিয় হৈ কান্দি আছে, আৰু তাৰ কিছু সময়ৰ পিছতে মৃত ব্যক্তিজনৰ পৰিয়ালৰ লোকে সেই মৃত ব্যক্তিজনৰ ফটো এখন বেৰত ওলমাই দিলে আৰু ফটোখন চাই চাই দুখ কৰি বহি থাকিল, আৰু সেই মৃত ব্যক্তিজনৰ লগত পাৰ কৰা স্মৃতিবোৰ মনত পেলাই পুনৰ কান্দিবলৈ ধৰিলে। সেই কথাবোৰ গৰুৰ পক্ষীয়ে মন দি চাই আচৰিত হৈ পৰিল। তেওঁ ভাবিলে, এই ব্যক্তিজনৰ মৃত্যুৰ পিছতে তেওঁৰ ফটো পৰিয়ালৰ লোকে ঘৰত কিয় ওলমাই দিলে? মৃত্যুৰ লগে লগে তেওঁতো এই সংসাৰৰ মায়ামোহৰ পৰা মুক্ত হৈ গৈছে, তেন্তে পৰিয়ালৰ মাজত তেওঁৰ ফটোখন ৰাখি কি হ'ব? এইদৰে মৃত ব্যক্তিৰ ফটো ঘৰত ৰাখিলে কি হয়? নে ইয়াৰ আঁৰত কিবা গভীৰ ৰহস্য লুকাই আছে? এইবোৰ কথা বহু সময় ধৰি চিন্তা কৰিও পক্ষীৰাজ গৰুৰে কোনো উত্তৰ বিচাৰি নাপালে। গৰুৰ পক্ষীয়ে এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি দ্বাৰকালৈ গৈ ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে। শ্ৰীকৃষ্ণক প্ৰণাম জনাই গৰুৰ পক্ষীয়ে ক'লে, হে প্ৰভু, আপুনি এই সংসাৰৰ সকলোতে বিৰাজমান। কোনো কথা আপোনাৰ পৰা লুকাই ৰাখিব নোৱাৰি। প্ৰভু, এটা প্ৰশ্নৰ উত্তৰ কেৱল আপোনাৰ ওচৰতে পাম বুলি আপোনাৰ কাষলৈ আহিছোঁ। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, পক্ষীৰাজ, তোমাৰ মনত কি কথাই ইমানকৈ আমনি কৰিছে? মোক নিসংকোচে প্ৰকাশ কৰা। তোমাৰ সকলো সমস্যা মই সমাধান কৰিম। তেতিয়া গৰুৰে ক'লে, প্ৰভু, পৃথিৱীত কোনো মনুষ্যৰ মৃত্যুৰ পাছত পৰিয়ালৰ মানুহে তেওঁৰ ফটো কিয় ঘৰত ৰাখি থয়? এয়া কৰা উচিত নে? এইদৰে ফটোখন ৰাখি থ'লে পৰিয়ালৰ মানুহৰ কি কি লাভ হয়? এই প্ৰশ্ন শুনি ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে পক্ষীৰাজ, তুমি আজি এটা মহত্বপূৰ্ণ প্ৰশ্ন কৰিছা। তোমাৰ এই প্ৰশ্নৰ মাজত সমস্ত মানৱ জাতিৰ কল্যাণ লুকাই আছে। এই সংসাৰত জন্ম হোৱা প্ৰতি জীৱৰে মৃত্যু অনিবাৰ্য। তোমাৰ এই প্ৰশ্নৰ উত্তৰ মই এটা কাহিনীৰ মাধ্যমেৰে দিম। ধ্যান দি শুনিবা। যি মনুষ্যই এই কাহিনী শেষলৈকে গম পাব, সেই মনুষ্যৰ ওপৰত মোৰ কৃপা সদায় থাকিব। তেতিয়া গৰুৰে ক'লে, প্ৰভু, এই কথা মই সম্পূৰ্ণ ধ্যান দি শুনিম আৰু পৃথিৱীলোকত গৈ প্ৰচাৰ কৰিম। তেতিয়া শ্ৰীকৃষ্ণই ক'বলৈ ধৰিলে, হে পক্ষীৰাজ, কাশীত এজন যুৱক আছিল, যাৰ নাম আছিল মাধৱ দাস। মাধৱ ভগৱান শিৱৰ পৰম ভক্ত আছিল। মাধৱ দাসে সদায় সত্য আৰু ধৰ্মৰ পথত চলিছিল আৰু মাক দেউতাকক সেৱা কৰিছিল। এনেদৰে তেওঁলোকৰ সংসাৰ সুখেৰে পাৰ হৈ আছিল। মাধৱ দাসৰ পত্নীৰ নাম আছিল গংগা। গংগা এগৰাকী পতিব্ৰতা, চৰিত্ৰৱান, ধৰ্মপৰায়ণ নাৰী আছিল। মাধৱ দাস অত্যন্ত পৰিশ্ৰমী আছিল। সি দিনে ৰাতিয়ে পৰিশ্ৰম কৰিছিল। দিনত কাম কৰি সি যিকেইটা টকা পায়, সেইখিনি টকাৰে পৰিয়ালটো পালন পোষণ কৰিছিল। এদিন হঠাতে মাধৱ দাসৰ মাক দেউতাকৰ মৃত্যু হ'ল। মাধৱ দুখত ভাগি পৰিল। তেওঁ মাক দেউতাকৰ অন্তিম সৎকাৰৰ পাছত মাধৱ দাসে তেওঁলোকৰ এখন ডাঙৰ ফটো পূজা ঘৰত স্থাপন কৰি তেওঁলোকৰ ফটোৰ সন্মুখত প্ৰতিদিনে পূজা কৰিবলৈ ধৰিলে। মাধৱে দিনটোৰ আৰম্ভণি মাক দেউতাকৰ পূজা কৰিহে কৰিছিল। কিছুদিন এনেদৰে পাৰ হোৱাৰ পাছত মাধৱৰ জীৱনত কিছু আচৰিত ঘটনা ঘটিবলৈ ল'লে। মাধৱৰ মানসিক অশান্তি বাঢ়ি গৈ থাকিল। সংসাৰত হাই কাজিয়া বৃদ্ধি পালে। আনকি সপোনতো তাক অদৃশ্য কিছুমান শক্তিয়ে দেখা দিবলৈ ধৰিলে। প্ৰত্যেক দিনাই পত্নী গংগাৰ লগতো কাজিয়া হ'বলৈ ধৰিলে। মাধৱ দাসৰ মন অশান্ত হৈ পৰিল। এদিন মাধৱ দাসে নদী এখনৰ কাষত বহি কান্দি আছিল। সেই নদীৰ ঘাটৰ ওচৰতে এটা শিৱ মন্দিৰ আছিল। অলপ সময় নদীৰ কাষত বহাৰ পাছত মাধৱ মন্দিৰৰ ভিতৰলৈ সোমাই গ'ল। মন্দিৰত থকা শিৱলিংগৰ ওচৰতে বহি মাধৱে ভগৱান শিৱক ক'বলৈ ধৰিলে, হে ভোলানাথ, আপুনি মোক উদ্ধাৰ কৰক। আপুনি মোক সহায় কৰক। মই মোৰ মৃত মা দেউতাৰ সদায় পূজা কৰোঁ। তেওঁলোকক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰোঁ। তাৰ পাছতো মোৰ জীৱনত কিয় ইমান অশান্তি হৈছে প্ৰভু? মাধৱ দাসে সম্পূৰ্ণ শ্ৰদ্ধাৰে নিজকে ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি দিছিল। হঠাৎ মন্দিৰৰ চৌপাশ এক মৃদু বতাহে কঁপাই তুলিলে। লগে লগে সেই স্থানত এক দিব্য ৰশ্মিৰ প্ৰকট হ'ল আৰু বতাহত এক আচৰিত সুগন্ধি বিয়পি পৰিল।
আচলতে মাধৱ দাসৰ প্ৰাৰ্থনাত মহাদেৱ সন্তুষ্ট হৈ স্বয়ং ভগৱান শিৱই মাধৱ দাসক দৰ্শন দিছিল। মহাদেৱৰ দুচকুত কৰুণাৰ ভাৱ স্পষ্ট হৈ আছিল। ভগৱান শিৱক সন্মুখত দেখি মাধৱ দাস চক খাই পৰিল। স্বয়ং মহাদেৱ যে তাৰ সন্মুখত থিয় হৈ আছিল সেই কথা তাৰ বিশ্বাসেই হোৱা নাছিল। বহু সময় একেথিৰে মহাদেৱৰ ফালে চাই মনত অলপ সাহস গোটাই লাহেকৈ ক'লে, হে প্ৰভু, আজি মোৰ জীৱন ধন্য হৈ গ'ল। আপোনাৰ দৰ্শন পাই মোৰ জীৱন আজি সফল হৈ গ'ল। এতিয়া মোৰ একো ভয় নাই। কিন্তু প্ৰভু, মই জানিব বিচাৰোঁ মোৰ জীৱনত কিয় ইমান বেছি খেলিমেলি হৈ আছে? মইতো সদায় মোৰ মা দেউতাৰ পূজা কৰোঁ, প্ৰাৰ্থনা কৰোঁ, সৎ পথত চলোঁ। তথাপিও মোৰ জীৱনত কিয় ইমান অশান্তি? কিয় ইমান বিপদ বিঘিনিয়ে দেখা দিছে? মাধৱ দাসৰ দুখ ভৰা কথাত ভগৱান শিৱই ক'লে, হে পুত্ৰ, তোমাৰ ভক্তি আৰু প্ৰেম সঁচাকৈ মহান। তোমাৰ মনত তোমাৰ মা দেউতাক লৈ যি ভাৱ আছে সেয়া সঁচাকৈ প্ৰশংসনীয়। কিন্তু পুত্ৰ, তুমি যি কাম অজানিতে কৰি আছা সেয়া কেৱল মৃতকৰ আত্মাক বান্ধি ৰখাই নহয়, তোমাৰ জীৱনলৈও দুখ কঢ়িয়াই আনিছে। যিদিনাই কোনোবাই নিজৰ আপোনজনক হেৰুৱাই, বিশেষকৈ মা দেউতাক, তেতিয়া তেওঁলোকৰ স্মৃতিয়ে আমনি কৰা স্বাভাৱিক। তেওঁলোকক মনত পেলোৱা বা সন্মান দিয়াটো উচিত। কিন্তু কিছুমান নিয়ম আৰু মৰ্যাদা আছে যি প্ৰতিজন মনুষ্যই জনা প্ৰয়োজন। হে পুত্ৰ, যেতিয়াই কোনো আত্মাই এই পৃথিৱীত ত্যাগ কৰে তাৰ পাছত সেই আত্মাৰ কাম হ'ল পৰৱৰ্তী জন্মৰ বাবে যাত্ৰা কৰা, আৰু সেই যাত্ৰা সম্পূৰ্ণ কৰাই আত্মাটোৰ প্ৰধান কাম হৈ পৰে। এই যাত্ৰা আত্মাৰ বাবে বিধাতাই নিৰ্ধাৰণ কৰি থৈছে। কিন্তু যেতিয়া আমি মৃতকৰ ফটো মন্দিৰ, পূজাঘৰ বা থাপনা থকা স্থানত ৰাখি সেই ফটোৰ সন্মুখত প্ৰতিদিনে চাকি বন্তি জ্বলাওঁ, তেতিয়া সেই প্ৰেম এক বান্ধোন হৈ পৰে। যি আত্মাই এই সংসাৰৰ মায়ামোহ এৰি আগুৱাই যাব বিচাৰে সেই আত্মাই আমাৰ প্ৰেমৰ কাৰণে ভাৱনাত বন্দী হৈ যায়। তেওঁলোকৰ প্ৰতি ভক্তি ৰখা উচিত, কিন্তু প্ৰেম আৰু মোহৰ পৰা মুক্ত কৰি দিব লাগে। এইদৰে তেওঁলোকক বান্ধি ৰখা উচিত নহয়। সেয়া প্ৰেম বা ভালপোৱা নহয় যিয়ে মৃতকক মোহত বান্ধি ৰাখে। ভগৱান শিৱই মাধৱ দাসক আৰু ক'লে, হে পুত্ৰ, যি স্থানত ভগৱানৰ শক্তি নিহিত হৈ থাকে, য'ত মন্ত্ৰৰ ধ্বনি গুঞ্জৰিত হৈ থাকে, য'ত প্ৰজ্বলিত বন্তিয়ে, সেই স্থানত মৃত ব্যক্তিৰ ফটো ৰখাটো একেবাৰে উচিত নহয়। এই কথাখিনি প্ৰতি মনুষ্যই জনাটো অতি জৰুৰী। যেতিয়া আমি পূজা বা প্ৰাৰ্থনা কৰা স্থানত মৃত ব্যক্তিৰ ফটো ৰাখোঁ তেতিয়া আমি অজানিতে দুটা পৃথক শক্তিক একেটা স্থানতে সংযোগ কৰি দিওঁ। এনে কৰিলে আত্মাই কষ্ট পোৱাৰ লগতে ঘৰখনৰ শান্তি ভংগ হয়। ভগৱানৰ স্থান সদায় আত্মাৰ মুক্তিৰ কেন্দ্ৰ। এই দুয়োটা স্থান সদায় বেলেগকৈ ৰাখিব লাগে। ভগৱান শিৱই পুনৰ মাধৱ দাসক ক'লে, হে পুত্ৰ, তুমি যদি তোমাৰ মা দেউতাৰ ফটো ঘৰত ৰাখিব বিচাৰা তেন্তে সেই ফটো এনে স্থানত ৰাখিবা য'ত চাকি বন্তি বা ধূপ জ্বলোৱা নহয়, য'ত পূজা পাঠ কৰা নহয়। তুমি মা দেউতাৰ প্ৰতি শ্ৰদ্ধা ৰাখিবা, কিন্তু তেওঁলোকক পূজা নকৰিবা। পূজা তাতহে কৰা হয় য'ত ভগৱানৰ আবাহন কৰা হয়। যি আত্মাই এই পৃথিৱীৰ পৰা বিদায় লৈছে সেই আত্মাক সন্মান কৰাটো উচিত, কিন্তু ঈশ্বৰৰ পূজা আৰু আত্মাৰ স্মৃতিৰ মাৰ্গ একেটাই নকৰিবা। এয়াই প্ৰকৃত ধৰ্ম। মাক দেউতাকৰ মৃত্যুৰ পাছত সকলো সন্তানে মাক দেউতাকৰ বাবে কিবা নহয় কিবা এটা কৰিব বিচাৰে। মৃতকৰ শান্তিৰ বাবে শ্ৰাদ্ধ আৰু পিণ্ডদানেই হৈছে সৰ্বোত্তম। শ্ৰাদ্ধ আৰু পিণ্ডদান এই আধ্যাত্মিক কৰ্মৰ দ্বাৰা আত্মাই শান্তি লাভ কৰাৰ উপৰিও পৰৱৰ্তী যাত্ৰাৰ বাবে শক্তিও লাভ কৰে। মা দেউতাৰ প্ৰতি থকা ভালপোৱা আৰু মোহক তুমি তোমাৰ সৎ কৰ্মলৈ পৰিৱৰ্তন কৰা। সেয়াই তোমাৰ মা দেউতাৰ প্ৰতি তোমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব। ভগৱান শিৱই আশীৰ্বাদ দি মাধৱ দাসক ক'লে, হে পুত্ৰ, যদি তুমি তোমাৰ ঘৰখনৰ সুখ শান্তি বিচাৰা তেন্তে সেই আত্মাক প্ৰথমে তুমি শান্ত কৰোৱা যি এতিয়া এই পৃথিৱীত নাই, তেতিয়াহে তোমাৰ ঘৰখন সুখেৰে ভৰি পৰিব। এনেদৰে কৈ মহাদেৱে মাধৱ দাসক আশীৰ্বাদ দি নাইকিয়া হৈ পৰিল। এই কাহিনীটো কৈ পক্ষীৰাজ গৰুড়ক ভগৱান শ্ৰীকৃষ্ণই ক'লে, পক্ষীৰাজ, তোমাৰ মনত আমনি কৰি থকা প্ৰশ্নটোৰ উত্তৰ এই কাহিনীৰ জৰিয়তে তুমি নিশ্চয় বুজিলা। তেতিয়া গৰুড় পক্ষীয়ে ক'লে, হে প্ৰভু, আপুনি কোৱা এই কাহিনীৰ জৰিয়তে মৃত ব্যক্তিৰ ফটো ঘৰত ৰখাৰ ৰহস্যৰ কথা মই এতিয়া ভালদৰে বুজি পালোঁ। মই বুজি পালোঁ যে কোনো মনুষ্যৰ মৃত্যুৰ পাছত সেই আত্মাক মায়ামোহত বান্ধি ৰখাটো উচিত নহয়। তেওঁলোকক আনন্দমনে মুক্ত কৰিহে দিব লাগে। মৃত আত্মাক মোহেৰে নেবান্ধি প্ৰেম আৰু সমৰ্পণৰে বিদায় দিব লাগে। এয়াই সন্তান বা পৰিয়াল পৰিজনৰ পৰম কৰ্তব্য আৰু ধৰ্ম। আপোনাৰ দ্বাৰা লাভ কৰা এই দিব্য জ্ঞান মই এতিয়া তিনিও লোকতে প্ৰচাৰ কৰিম। প্ৰিয় দৰ্শক, এই কথাখিনিয়ে আপোনাকো অনাগত সময়ত যথেষ্ট উপকৃত কৰিব। ভৱিষ্যতে যাতে কোনেও এনে ভুল নকৰে
তাৰ বাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ভগৱান শিৱ আৰু ভগৱান শ্ৰীকৃষ্ণই আপোনাকো সদায় কৃপা কৰিব। যদিহে ভিডিঅ'টো ভাল লাগিল এটা লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।